নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ টপ আছাম ইউটিউব চেনেললৈ। গতিকে ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই থাকিব। সমগ্ৰ অসম এতিয়া কেবত থুবত জ্বলি পৰিছে। কেবৰ বিৰোধিতা কৰা দেখা গৈছে সমগ্ৰ অসমবাসী ৰাইজে। গতিকে চেলিব্ৰিটিৰ পৰা সাধাৰণ জনসাধাৰণলৈ সকলোৱে কেবৰ বিৰোধিতাৰে ৰাজপথত নামি আহিছে, উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে। যিহেতু মই এইটো আহ্বান জনাম ৰাইজসকলক যে কেবৰ বিৰোধিতা কৰক, আৰু মই এজন সুস্থ নাগৰিক হিচাপে কেবৰ বিৰোধিতা নিশ্চয় কৰিম, কিন্তু অহিংসা নীতিৰে নহয়, হিংসা নীতিৰে। গতিকে আপোনালোকে কেবৰ বিৰোধিতা কৰিছে নে তলত নিশ্চয় কমেণ্ট কৰি জনাব। কেবৰ বিৰোধিতা এইবাৰ ৰাইজে কৰিছে আৰু সমগ্ৰ অসমবাসীয়ে, কাৰণ ইয়াত প্ৰায় 1.5 কৰোৰ লোকক বাহিৰৰ পৰা স্থায়ীভাৱে নিগাজীকৈ অসমত থাকিবলৈ দিয়া হ'ব, বাংলাদেশৰ পৰা অহা লোকসকলক। যাৰ ফলত এইটো কেতিয়াও মই বা সাধাৰণ জনসাধাৰণে এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰে। যিহেতু অসমত প্ৰায় বৰ্তমানো বহুত নিবনুৱা সমস্যাই দেখা দিছে, যাৰ ফলত আৰু যদি বহিৰাগত মানুহক ইয়াত নিগাজীকৈ স্থায়ী দিয়া হয় তেতিয়া আৰু নিবনুৱা সমস্যা বাঢ়িব, আৰু তদুপৰি জনসংখ্যা বিস্ফোৰণে আৰু অধিক দেখা দিব। যাৰ ফলত কেবৰ বিৰোধিতা মই কৰিম আৰু আগলৈকো আপোনালোকে নিশ্চয় কৰিব। আৰু তলত নিশ্চয় কমেণ্ট কৰি জনাব যে হেছটেগ ব্যৱহাৰ কৰিম কেব বয়কট বুলি তলত কমেণ্ট কৰি জনাব। গতিকে আজিলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।